তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, ফ্ৰী এডুকেশ্যন চেনেললৈ তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ আমাৰ আহিবলগীয়া কম্পিটিটিভ এক্সাম, আসাম পুলিচ, ষ্টাফ চিলেকশ্যন কমিশ্যন, ৰেলৱে তেনেকুৱা ধৰণৰ বাবে সাধাৰণ জ্ঞানৰ দ্বিতীয় পাঠটো। মই অলৰেডি সাধাৰণ জ্ঞানৰ প্ৰথম পাঠটো আপলোড কৰিলোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে তলত ডেছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিছোঁ, তোমালোকে তাত গৈ চাব পাৰা। তো আহা আজি আমি দ্বিতীয় পাঠটো ষ্টাৰ্ট কৰোঁ সাধাৰণ জ্ঞানৰ। ঠিক আছে, তো আমি লাষ্ট ভিডিঅ'টো আমি 170লৈকে কুৱেশ্যন নম্বৰ কৰিছিলোঁ, মানে কুৱেশ্যন নম্বৰ 170লৈকে কৰিছিলোঁ। তো তোমালোকে কম্পিউটাৰ স্ক্ৰীণত দেখি আছা যে 170 কুৱেশ্যনটো ওলাইছে। কি দিছে? ইলটুমিছ এষ্টাব্লিছ এ চেণ্টাৰ অফ লাৰ্ণিং এট ইলটুটমিছ এষ্টাব্লিছ এ চেণ্টাৰ অফ লাৰ্ণিং এট অপশ্যন দিছে মুলতান, কলকাতা, আলৱাৰ, পাটনা। তো ইয়াৰ অপশ্যন কোনটো হ'ব বন্ধু? ইয়াৰ অপশ্যন হৈ যাব ডি। অ'কে, পাটনা ইজ দ্য কাৰেক্ট আনচাৰ। তো বন্ধুসকল এবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 174। Konark, which has famous sun god temple with wonderful specimens of Hindu architecture, lies in the state of কি হ'ব? Orissa, Gujarat, Karnataka, Madhya Pradesh. So Konark, which has famous sun god temple with wonderful specimens of Hindu architecture, lies in the state of option number কোনটো হৈ যাব? ইয়াৰ অপশ্যন হৈ যাব Orissa. Okay, so Orissa is the correct answer. Next আহি গ'ল কুৱেশ্যন নম্বৰ 175। কি দিছে? এগমাৰ্ক, AGMARK, এগমাৰ্ক ইজ এ গ্যাৰাণ্টি অফ ষ্টেণ্ডাৰ্ড। এগমাৰ্কে কি গ্যাৰাণ্টি কৰে? কোৱালিটি, কোৱান্টিটি, ৱেইট, সাইজ। চ' ইয়াৰ আনচাৰ হৈ যাব অপশ্যন নম্বৰ এ, কোৱালিটি। অ'কে, 176 ভেক্টৰ অফ কালা আজাৰ ইজ Anopheles mosquito, Carex mosquito, sea fly, sandfly. So ইয়াৰ অপশ্যন হৈ যাব বন্ধুসকল অপশ্যন নম্বৰ ডি, sandfly. Question number 177. The World Day to combat desertification is observed every year on. The World Day to combat desertification is observed every year on. Option 4th May, 17 June, 14 August, 3rd October. So ইয়াৰ অপশ্যন হৈ যাব বন্ধুসকল 17 জুন। অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনচাৰ। So এবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 178। ইয়াত দিছে যে ইন কেছ নো পাৰ্টি এনজয়ছ এবছলিউট মেজৰিটি ইন দ্য লেজিছলেটিভ এছেম্বলি অফ এ ষ্টেট, দি গভৰ্ণৰ উইল গো বাই দি এডভাইচ অফ ফৰ্মাৰ চিফ মিনিষ্টাৰ, দি এডভাইচ অফ প্ৰাইম মিনিষ্টাৰ, দি এডভাইচ অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, এণ্ড ডি অপশ্যনটো কি আছে? হিজ own discretion. So বন্ধুসকল ইয়াৰ অপশ্যন হৈ যাব ডি, his own discretion. Okay, question number 179. The planet that takes 88 days to make one revolution of the sun is A of Mercury, B Saturn, C Jupiter, D Mars. তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ, Mercury. Okay, question number 180. The chief raw material used for manufacturing rayon is nylon, cellulose, silicon, argon, radium and silicon. D অপশ্যনটো আছে ৰেডিয়াম এণ্ড আৰ্গন। তো ইয়াৰ অপশ্যন হৈ যাব বন্ধুসকল বি, মানে চেলুলছ। চ' আহিছোঁ কুৱেশ্যন নম্বৰ 181। গিদ্ধা ইজ এ ফৰ্ম অফ ডেন্স এছ'চিয়েটেড উইথ দ্য ষ্টেট অফ পাঞ্জাৱ, হিমাচল প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান। চ' ইয়াৰ অপশ্যন হৈ যাব বন্ধুসকল পাঞ্জাৱ। অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট আনচাৰ। অ'কে, question number 182. The gas used to dilute oxygen for breathing by deep sea divers is neon, argon, nitrogen, helium. তো ইয়াৰ অপশ্যন কোনটো হৈ যাব বন্ধুসকল? ইয়াৰ অপশ্যন হৈ যাব ডি, হিলিয়াম। চ' এবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 183। ইয়াত কৈছে এন ইনষ্ট্ৰুমেণ্ট ইউজ টু মেজাৰ হিউমিডিটি। কি অপশ্যন দিছে? এ এনিমোমিটাৰ, বি হাইগ্ৰমিটাৰ, চি থাৰ্মোমিটাৰ, ডি পাৰহেলিঅমিটাৰ। তো কোনটো অপশ্যন হ'ব বন্ধুসকল? ইয়াৰ অপশ্যন হৈ যাব
hygrometer mane option B is the correct answer. Question number 184. Fat can be separated from milk in a cream separator because fat can be separated from milk in a cream separator because of cohesive force, gravitational force, centripetal force, centrifugal force. So your option has our bondhukol centrifugal force. Question number 185. The market price is related to A. Very short period, B. Short period, C. Long period, D. Very long period. Kunto option hobo bondhukol? Eto hoy jabo very short period. Mane the market price is related to very short period. Okay. Question number 186. The Airways company acquired by South India's Sun Group is A. Go Air, B. Indigo, C. SpiceJet, D. Jet Airways. Kunto hobo bondhukol er option? Your option is about C. SpiceJet. The Airways company acquired by South India's Sun Group is SpiceJet. Okay. So I have question number 187. India is a secular state because in our country, state has no religion. Religion has been abolished. State patronizes a particular region. None of this. To kunto option hobo bondhukol? Your option has about state has no religion. Okay, state has no religion. Option number A. 188 to kidise who was the mother of Mahavira? So who was the mother of Mahavira? So kidise Jashoda, Trishula, Jameli, Mahamaya. So kunto option hobo bondhukol? Your option is about Trishula. Okay, option number B. Question number 189. Equilibrium price is the price when A. Supply is greater than demand, B. Supply is less than demand, C. Demand is very high, D. Supply is equal to demand. So option hoy jabo here D, mane supply is equal to demand. Okay. Question number 190. So question number 190. The third battle of Panipat was fought in the year A. 1526 AD, B. 1556 AD, C. 1761 AD, D. 1776 AD. Kunto hobo bondhukol yar option to? Yar option hoy jabo 1761 AD. Option number C. Question number 191. Which of the following years has been ranked as one of the 3 warmest years? Which of the following years has been ranked as one of the 3 warmest years? A. 2006, B. 2008, C. 2009, D. 2010. So your option kunto hoy jabo bondhukol? Option D, mane 2010. Question number 192. Cadmium pollution is associated with A. Minamata disease, B. Blackfoot disease, C. Dyslexia, D. Itatai. Okay. So cadmium pollution is associated with question option kunto hoy jabo bondhukol? Yar option hoy jabo D. Itatai. So question number 193 la ahisu. The great birth of Indus Valley civilization is found at A. Harappa, B. Mohenjo-daro, C. Ropar, D. Kalibangan. So your option kunto hoy jabo bondhukol? Your option hoy jabo B. Mohenjo-daro. Okay. Question number 194. Who invented helicopter? A. Cochrane, B. Briquet, C. Otis, D. Frank Whittle. Who invented helicopter? So 194 question option kunto hoy jabo? Question option hoy jabo B. Briquet. 195 question number. Most of the computers available today are 3rd generation computers, B. 4th generation computers, C. 5th generation computer, C. 6th generation computers. So your option kunto hoy jabo? Option hoy jabo B. 4th generator computers. Okay. Question number 196. Bleaching powder is prepared by passing A. Chlorine over slag lime, B. Oxygen over slag lime, D. Carbon dioxide over slag lime, D. Chlorine over quicklime. So bleaching powder is prepared by passing. Question number 196.
অপশন হৈ যাব ক্লোৰিন অভাৰ স্লেক লাইম ওকে question number 197 আহিছো ৰাইট সাইডে চাবা বন্ধুসকল gas released during Bhopal tragedy so question number 197 আহিছো gas released during Bhopal tragedy was sodium isothiocyanate B potassium isothiocyanate D C ethyloisothiocyanate D methyl isothiocyanate তো ইয়াৰ অপশন হৈ যাব বন্ধুসকল মিথাইল isothiocyanate okay option number D question number 198 the national botanical garden is located at A Simla B Calcutta C Lucknow D Bangalore so the national botanical garden is located at question number 198 option হৈ যাব Calcutta B question number 199 October and November months give more rainfall to October and November months give more rainfall to A Malwa Plateau B Chotanagpur Plateau C Eastern Hills D Coromandel Coast তো ইয়াৰ অপশন কোনটো হৈ যাব বন্ধুসকল অপশন হৈ যাব D Coromandel Coast okay question number 200 at this which one of the following is considered as nature's radar which one of the following is considered as nature's radar A hippopotamus B pigeon C vulture D all তো ইয়াৰ অপশন কোনটো হ'ব বন্ধুসকল ইয়াৰ অপশন হ'ব pigeon okay so বন্ধুসকল ইমানে আজিলৈ ইমানতে মই সামৰণি মাৰিছো যদি তোমালোকে মোৰ ভিডিওটো চাই ভাল পাইছা তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীসকলে ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোক ইয়াতে উপকৃত হয় আৰু আকৌ দিন লগ পাম আমি এটা নতুন ভিডিও লৈ নতুন টপিকৰ ওপৰত সো চাবলৈ নাপাহৰিব মই ৰেগুলাৰ আপডেট দি থাকিম আৰু এটা কথা বন্ধুসকল যদি তোমালোকে মোক ফেসবুক পেজত ফলো কৰিব বিচাৰিছা তেতিয়াহ'লে তলত মই ডেসক্ৰিপচন লিংকত মোৰ ফেসবুক পেজৰ লিংকটো দি ৰাখিছো তাত গৈ তোমালোকে ক্লিক কৰিব পাৰা আৰু জয়েন কৰিব পাৰা মোৰ ফেসবুক পেজত অথবা মোৰ এটা হোৱাটছআপ গ্ৰুপ মই খুলি ৰাখিছো যত মই ক্লাস 9 আৰু 10 ৰ জেনাৰেল মেথছ আৰু জেনাৰেল সায়েন্সৰ ওপৰত ভিডিও আৰু লগতে আপকামিং কিছুমান এক্সামিনেশন যেনেকৈ এসএসসি আৰআৰ ৰেলৱে হওক বা বেংকৰ এক্সাম হওক তাৰ কাৰণে মই প্ৰিপাৰেচন কৰাই আছো সো তোমালোকে হোৱাটছআপ গ্ৰুপতো এড হ'ব পাৰা তো তাৰ কাৰণে তোমালোকে ফেসবুক পেজত গৈ মই তাত মোৰ ফেসবুক পেজত তাৰ লিংকটো দিয়া আছে আৰু যদি তোমালোকে ফলো হৈছে তেনেকৈ মোক ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰা ঠিক আছে ইয়াকে কৈ আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ বন্ধুসকল থ্যাংক ইউ